हेलो गाइस की खबर मैं इच्छामान आपलोक स्वागतम जानाइছো এটা নতুন মিনি ব্লগলৈ आसो আজি हुनारी कलेजत और मुख दिसे हुनारी कलेजर नाम लिखिबले এই তুৰণখনত বন্ধুসকল আমাৰ চাং এতিয়া বনাইছো আধা দি হৈ গল ইয়াত এডাল মেইন খুঁটা আমি পাতি ললো নেক্সট ওপৰত এনেকে সিধা সিধাকে দি দিম দি পেলাই ওপৰত চাং আমাৰ ৰেডি হৈ যাব তাৰ ওপৰত কিবা এটা দি পেলাই ডাইৰেক্ট কাম আৰম্ভ কৰিব পাৰি যেহেতু গৰম খুবেই বেছি 38 পৰি আছে বৰ্তমান অৱস্থা বেয়া হৈ গৈছে ঘামি একদম পুৰা টিটি গলো কেনেকুৱা লাগিছে গৰমত কেনেকুৱা লাগিছে মজা লাগিছে এইফালে আমাৰ পুষ্কু আৰু এইফালে আমাৰ ভাইটি সুৰজ দুটাই মোক সহায় কৰি আছে আজি মোৰ এসিস্টেন্ট ইহঁত দুটাই সিহঁতক বাঁহ কাটিবলৈ দি মই লাগি গলো বাঁহকিডাল বান্ধিবলৈ এডালকে যিমান পাৰো সোনকালে বান্ধি গৈছো কিবা কিবি বস্তু যিখিনি লাগে সেইখিনি লাহে লাহে যোগাৰ কৰি লৈছো আৰু চাওকচোন ভিতৰটো ইমান ধুনীয়া হুনাৰী কলেজৰ ভিতৰ এখন ফিল্ড হয় প্ৰায় দিনৰ 1:30 বজাত চাং বনোৱা আমাৰ ৰেডি আৰু মও লাগি গলো কামত আৰু যিমান পাৰো সোনকালে কৰিছো বহুত ৰ'দ বহুত গৰম লাগিছে অলপ আগত আছিল 38 কিন্তু এতিয়া বৰ্তমান পৰিছে 41 এখন এতিয়া বৰ্তমান মোৰ কমপ্লিট হৈ গল ওপৰৰ কাম এটা তলত অকমান লিখিব আছে সেইখিনি কাম কমপ্লিট কৰি শেষ কৰিম আজি যেহেতু আজি মানে আজি অলপ খেলিমেলি হৈ আছে চাংখন দুবাৰ তিনিবাৰকে বেকা হৈ যায় যিমান সুবিধাকে বনাম ভাবিছিলো তেনেকে বনাব নোৱাৰিলো হেতু কাৰণে কামটো আৰু লেট হৈ আৰু এইটোৱে হৈছে মোৰ সিগনেচাৰ এমআৰ যত দেখিব সেইখিনি কাম মই কৰা ফাইনেল লুকটো এবাৰ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছো কেনেকুৱা লাগিছে আপোনালোকে কমেন্টত জনাব